হয়, আজি আমাৰ মৰঙী চাৰ্কল অফিসত আগন্তক শ্ৰী শ্ৰী দুৰ্গা পূজাৰ যি বিসৰ্জনৰ স্থলীবিলাক মানে ভালকে মানে তেওঁলোকে এটা নিৰাপত্তা মানে ব্যৱস্থাৰ মাজত বিসৰ্জন কৰিবৰ কাৰণে যি আজি ব্যৱস্থা মিটিং কৰিলে। আমি আচলতে সেই যিটো ঠাইত বিসৰ্জন হয় দুইটা আমাৰ কানেঘাট আৰু আমাৰ দৈগুৰুম নদী পৰে, সেইলৈ আলোচনা হৈছে যাতে এই শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে শ্ৰী শ্ৰী দুৰ্গা পূজাত এই আলোচনাটো হৈছে। আৰু বিসৰ্জনস্থলীসমূহত তাৰমানে দও বহুত আছে, পানীও বহুত আছেতো, সেইটোৰ কাৰণে মানে এটা নিৰ্দিষ্ট মানে তেওঁলোকৰ বেৰিকেডৰ মাজতে বিসৰ্জনবিলাক দিব লাগে। আৰু আমি মানে শান্তি শৃংখলাটো এই বিসৰ্জনস্থলীত মানে বজাই ৰাখিবৰ কাৰণে আজি এই আলোচনা সভাটো আমি মৰঙীৰ ৰাজচক্ৰৰ বিষয়া লগতে পুলিচ প্ৰশাসন, VDP আৰু তথা আমাৰ পূজা কমিটিসমূহ আজি আলোচনাত মিলিত হৈ এক মানে শ্ৰী শ্ৰী দুৰ্গা পূজা আগন্তক শ্ৰী শ্ৰী দুৰ্গা পূজাটো সুচাৰুৰূপে পালন কৰিবৰ কাৰণে এক ব্যৱস্থা গ্ৰহণৰ আজি এই আলোচনা সভাখন আহ্বান কৰা হৈছে।